মোৰ কবিতাৰ শিৰোনাম এৰা বাটৰ সুৰ। উভতি যাব পৰা হ'লে উভতি গ'লোহেঁতেন মোৰ হিৰণময় শৈশৱলৈ। চাই থৈ আহিলোহেঁতেন প্ৰিয় স্কুলখন, স্কুলৰ দীঘল বাৰাণ্ডাখন, 10ম শ্ৰেণীৰ ক্লাছৰুমটো। কিজানিবা দেৱালত আজিও বন্দী হৈ আছে বন্ধুসকলৰ অন্তহীন হাঁহিবোৰ। উভতি যাব পৰা হ'লে উভতি গ'লোহেঁতেন সাহিত্যৰ ক্লাছত কবিতাৰ পৃথিৱীৰ সৈতে প্ৰথম পৰিচয় কৰি দিয়া দুৰ্লভ বুঢ়াগোহাঁই ছাৰৰ কণ্ঠত পুনৰ শুনি থৈ আহিলোহেঁতেন শ্ৰদ্ধাৰ কবি হেম বৰুৱাদেৱৰ সুন্দৰ কবিতা আইতাৰ মিঠা আবৃত্তি। উভতি যাব পৰা হ'লে উভতি গ'লোহেঁতেন বামুণ পুখুৰী চাহ বাগিচাৰ আমাৰ ঘৰটোলৈ। আমাৰ ঘৰৰ সন্মুখত আছিল চাহ বাগানৰ সেউজ উপত্যকা। চাই থৈ আহিলোহেঁতেন মাৰ তাঁতশালখন। গৰমৰ বন্ধত এদিন আহিছিল অৰুন্ধতী, অসাধাৰণ শিল্পী মাৰ শিষ্যা হৈ, গামোচাত ফুল বচা শিকিবলৈ। অৰুন্ধতীৰ আগমনে প্ৰথম যৌৱনৰ চঞ্চল তৰংগৰ জোৱাৰ ভাটালৈ আহিছিল মোৰ সৰু হৃদয়খনলৈ। লকডাউনত হঠাতে এদিন পাইছিলোঁ অৰুন্ধতীৰ ফোন নম্বৰটো। এযুগৰ পিছত ফোন কৰিবলৈ গৈ হৃদয়খন কঁপি উঠিছিল। অৰুন্ধতীৰ মাতটো সিদিনা অপৰিচিত লাগিছিল। হয়তো বহুত বছৰ আগতে আমাৰ চাহ বাগিচাৰ ঘৰত গামোচাত তৰা বাচিবলৈ অহা অৰুন্ধতী ক'ৰবাত হেৰাই গ'ল আজি। ইচ্ছা হৈছিল সুধিবলৈ, প্ৰথম যৌৱনৰ মোৰ মন চঞ্চল কৰি যোৱা অৰুন্ধতীৰ গোলাপী গালৰ ডিম্পলকেইটা আছেনে নাই আজিও? সোধা নহ'ল এটা অকাৰণ ভয়ত। কিজানিবা হেৰাই যায় প্ৰথম যৌৱনৰ সেই মিঠা অনুভূতি এক পলকতে। এনেকৈ থাকক আজি মোৰ হিৰণময় শৈশৱৰ অব্যক্ত প্ৰেমৰ অকথিত কাহিনী মোৰেই হৃদয়ত বন্দী হৈ এটি মৰমে মধুৰ মিঠা যন্ত্ৰণা হৈ। ধন্যবাদ।